নমস্কাৰ বন্ধুসকল, মই আজি বিহু উপলক্ষে আপোনালোকক চাউলৰ গুড়ি, নাৰিকল, চেনি, আটা দি অলপ পেয়াৰা বনাই দেখুৱাম। তেনেহ'লে আহকচোন ভিডিঅ'টো চাওঁ কেনেকৈ বনাব লাগে। প্ৰথমতে মই ষ্টিলৰ কেৰাহীত চাউলৰ গুড়িখিনি অলপ ভাজি পেলাই লৈছোঁ। তাৰ পিছত কেৰাহীত অলপ পানী দি মই গুড় অলপ চিৰা কৰি ল'ম। গুড়খিনি অলপ বনাই আছোঁ চিৰা। আপোনালোকে চেনি দিও বনাব পাৰে। মিঠাইৰ জেলিখিনি বনোৱা হ'ল মোৰ। এতিয়া মই জেলিখিনি চাউলৰ গুড়ি লগতে আটা আছে, আপোনালোকে ময়দাও দিব পাৰে। অলপ অলপখিনি মিঠাইৰ জেলিখিনি চাউলৰ গুড়িত দি কেনে ভালকৈ পেষ্ট কৰি ল'ম। জেলিখিনি গৰম আছে, সেইকাৰণে হাতেৰে কৰিব নোৱাৰা। এতিয়া ঠাণ্ডা হোৱাৰ পিছত হাতেদি ভালকৈ মাখি পেলাই ৰেডি কৰি ল'ম। লগতে নাৰিকল চেনি দি ভজা আছিলে অলপ দিছোঁ আৰু গাখীৰ অলপ দিম। দি পেলাই ভালকৈ মাখি পেলাই বস্তুখিনি এক লগত পেষ্ট কৰি ল'ম। এয়া দেখিব পাৰিছে, হাতেৰে মই মাখি আছোঁ। বেছি গেলা হ'ব নালাগিব, বেছি টানো হ'ব নালাগিব। অলপখিনি সময় মই বস্তুখিনি ঢাকি থ'ম। হৈ গৈছে। এতিয়া মই বেলনাত বস্তুখিনি ভালকৈ মাখি পেলাই এটা এটাকৈ বনাম। খাবলৈ বৰ টেষ্টি লাগে। সৰু ল'ৰা ছোৱালীৰ কাৰণে এই পেয়াৰাটো খাবলৈ ভাল আৰু বুঢ়া মানুহৰ কাৰণে ভাল। নৰম হয় আৰু মিঠা লাগে। লাড্ডুবিলাক বনোৱা হ'ল মোৰ। দেখিব পাৰিছে।
এতিয়া মই কাটা চামুচেৰে ডিজাইন কৰি ল'ম। বেলেগ বেলেগ ডিজাইনকৈ বনাম। আপোনালোকে নিজৰ পচন্দ মতে ডিজাইন বনাব পাৰে। দেখাত নৰম হৈছে কিন্তু কেঁচা নহয়। মই চাউলৰ গুড়িখিনি ভাজি লৈছিলোঁ। তেলত ভাজিব নালাগে, এনে খাবলৈ বৰ সোৱাদ লাগে। এয়া হৈ গ'ল, ইমান ধুনীয়া হৈছে। আপোনালোকে এনেকৈ বনাই খাবচোন আৰু মোক চেনেলটো আগবঢ়াই যাবলৈ আপোনালোকৰ সহায় বিচাৰিলোঁ আৰু বিহুৰ শুভেচ্ছা থাকিল।